ইতিবাচক এই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইধৰণে আমি অভিনন্দা শইকীয়া গুৱাহাটী পাঞ্জাবাৰীৰ উঠি অহা প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী অভিনন্দা আজি মোৰ সৈতে উপস্থিত থাকিব। মই চিনাকি কৰাইছোঁ একফালৰ পৰা। সেয়াটো মই এইবাৰ গুৱাহাটীত আমাৰ বাবে ৰৈ আছে অভিনন্দা শইকীয়া। মই যদি স্ক্ৰীণত অভিনন্দাক দেখিবলৈ সক্ষম হওঁ, এই প্ৰজন্মৰ আন এগৰাকী সুন্দৰ কণ্ঠশিল্পী অভিনন্দা শইকীয়া। অভিনন্দাও ঘৰতে আবদ্ধ হৈ আছে, অকলে আবদ্ধ হৈ আছে, কাৰফিউ চলি আছে। অভিনন্দাৰ প্ৰতিও মোৰ প্ৰশ্ন, এই সময়ত কেনেকৈ আমি সজাগ হ'ব লাগে বুলি অভিনন্দাই ভাবে? আৰু লগে লগে এটা জয়ন্ত হাজৰিকাৰ গীত শুনিবলৈ মজা লাগিব। নমস্কাৰ, মই পোনপ্ৰথমতে আপোনালৈ আৰু NKTvৰ পৰিচালক মণ্ডলীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ মোক এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব দিয়াৰ বাবে। আৰু মই গুৱাহাটীৰ পাঞ্জাবাৰীত থাকোঁ। বৰ্তমান COVID-19 মহামাৰীয়ে গোটেই জগততে চানি ধৰিছে আৰু যাৰ বাবে বৰ এক অভাৱনীয় পৰিস্থিতি হৈ পৰিছে আপোনাৰ সকলো দিশতে, যেনেকৈ আপোনাৰ ব্যৱসায় বাণিজ্য হওক, আপোনাৰ শিক্ষা সংস্কৃতি, খেলা ধূলা বা আপোনাৰ কৰ্ম সংস্থাপন ইত্যাদি বৰ মানুহৰ জীৱন নিৰ্বাহ বৰ কঠিন হৈ পৰিছে বা ক'ব পাৰোঁ যে বৰ অনিশ্চয়তাৰ দিশে গতি কৰিছে। গতিকে আপুনি সোধা প্ৰশ্নটিৰ মই এই উত্তৰ দিব বিচাৰোঁ যে আমি এতিয়া যিমান পাৰোঁ আমি ঘৰৰ ভিতৰতে সোমাই থকা ভাল আৰু যিমান আমাক চৰকাৰে যিমানখিনি নিৰ্দেশ দিছে আমি এইখিনি আখৰে আখৰে পালন কৰি আমি নিজকে যিমান বচাই আৰু অভিনন্দা আৰু কি ক'ব লগা আছে? লগত জয়ন্ত হাজৰিকাৰ গীতৰ কথা কৈছিলোঁ, আকৌ এবাৰ কৈছোঁ। মই এতিয়া তেখেতৰ মোৰ বৰ প্ৰিয় গীত মায়াময় ৰূপালী জোনাক গাবলৈ চেষ্টা কৰিছোঁ আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। ৰূপালী জুৰিৰে পাৰো পালে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে যাত্ৰা বিচৰাতে তোমাকে বিচৰাৰে মায়াময় ৰূপালী জোনাক ছায়া ঘৰ হৰণৰে পাৰ জুৰিৰে পাৰো সুন্দৰ অভিনন্দা, সুন্দৰ অডিট